बहुत टेस्टी है, बहुत टेस्टी है। কোন এর বউটো এটো ভাগাহীন, শক্তিহীন, পইচাহীন মই এতিয়া ভাগাহীন আজি বন্ধু ভাগাহীন কৰি পেলালে ৰে। আল্লাহ ধৈৰ্য দিয়া, ধৈৰ্য। ৰিতুল গাইছ, ৰিতুল এই অসমৰ এনেকুৱা এজন প্ৰাণী যি নেকি ভক্তিহীন, যি নেকি ভাষাহীন। বাট আই গেছ ৰিতুল এতিয়া খাদ্যহীন নহ'লে গৰুৱে খোৱা খাদ্য ৰিতুলে কেনেকে খায়? मुझे कुछ खाने के लिए दो, मुझे तो कुछ दो, मुझे कुछ खाने के लिए दो मेरे भाई। क्या 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 चाहिए? क्या किस चीज की जरूरत है तुझे? कुछ खाने के लिए दो। ले मेरा बहुत टेस्टी है, टेस्टी है। মাক কসম কেলা, তই যে ভিডিঅ' বনোৱাৰ ধান্দাত আৰু কিছু ভিউচৰ ধান্দাত আৰু লগতে হস্তীয়া জনপ্ৰিয়তাৰ ধান্দাত তই যে এজন খেতিয়কৰ খেতিৰ মানে 12টা বজাই থৈ আহিছা, এইটো কিন্তু সঁচা। ঋতুল আৰু এতিয়া একো নকয়, ঋতুল আৰু এতিয়া একো নকয় তোমাৰ পক্ষত। তেতিয়া আৰু তোমাৰ পক্ষত ঋতুল নাই, কাৰণ তুমি ঋতুলক ভক্তিহীন, ভাষাহীন বনাই পেলাইছা। আই গেছ ঋতুল এতিয়া ব্ৰাছহীন। ঋতুল দাদা ভিডিঅ' এটা বনোৱা বে, ভিডিঅ' এটা বনালে কোনো কেছ নাই। ভিডিঅ' এটা বনালে এনেকে বনাবা যাতে আমি পাৰি মানে চাব। কেলা তোৰ এইটো ভিডিঅ' আমি টোটেলি চাবই নোৱাৰিবে। মাক কৈছ কি ভিডিঅ' বনাইছ বে তই? দেই You can love me, you can hate me, but you can't ignore me. Yeah, ঋতুল দা, we can't ignore you, but we can. According to ঋতুল দাদা গালি দিলে মানে মূল্য নোহোৱা হৈ যাব। যি প্ৰকাৰে মোক গালি দিয়া ধৰিছে, আপোনালোকৰ মূল্য এটা সময়ত নোহোৱা হৈ যাব। আপোনাৰ ঘৰৰ মানুহে আপোনাক মূল্য নিদিব। অ' সৰি গাইছ, মইতো ঋতুল দাদাক লৈতো কথা কৈছোঁ। ঋতুল দাদাকতো মই মানে অলপ সমালোচনা কৰিছোঁ। এতিয়াতো মোৰ মূল্য নোহোৱা হৈ যাব। প্লিজ গাইছ, প্লিজ মোক মূল্যহীন নকৰিব। কাৰণ আপোনালোকে কোনো এটা ভিডিঅ'ৰ বিষয়বস্তু নোহোৱাকৈ ঋতুল হুছেইনক গালি দিয়ে। ঋতুলৰ মতে ঋতুলৰ ভিডিঅ'বোৰত আমি কোনো ধৰণৰ বিষয়বস্তু নাচাই আমি তাৰ ভিডিঅ'ত কমেণ্ট কৰোঁ, কিন্তু দাদা এইটোত আমি কি চাই কমেণ্ট কৰিম? बहुत टेस्टी है, बहुत टेस्टी है। দাদা এইটোৰ বিষয়বস্তু এনেকুৱা নেকি যে ৰাইজ আহক, গৰুৱে গা কেনেকে খাই শিকোৱা হওক? ধেই কেলা। मुझे तो कुछ दो, मुझे कुछ खाने के लिए दो मेरे भाई। मुझे कुछ खाने के लिए दो, बहुत टेस्टी है, बहुत। আবে কেলা খোৱাৰ নামত তই যদি কেলা কচুৰ পাতো খাব পাৰিছ, তই তেনেহ'লে খাব পাৰিবি মানে আমাৰ ঘৰত থকা সেই সৰু অফিচখন। বুজি পাইছা না ৰাইজ? আপোনালোকে যদি বুজি পাইছে দেন কমেণ্টত জনাব ঘৰৰ সৰু অফিচ কোনখন। আই ডোন্ট নো হোৱাই, বাট ঋতুলৰ ভিডিঅ'টো যেতিয়াই মই চাওঁ মোৰ এনেকুৱা এটা ফিল হয় যে মই তাক এটা ফোন কৰি কওঁ, তুই ভাই তোর একটা রিকোয়েস্ট করি, তোর ছোট্ট একটা রিকোয়েস্ট করি, তুই খালি কষ্ট করে 5 মিনিটের লেগে আয় পর ভাই। 5টা মিনিটের লেগে তুই খালি একটু আয়া পর, তোরে মাইরা আমি ঘুমামু ভাই, আমার ঘুম হয় না, তোরে মাইরা ঘুমামু, তুই একটু আয় ভাই। সো গাইজ মানে অলপ লাহেকে কিছু এটা মানে ইয়াৰ ওপৰত এটা ৰিয়েকশ্যন ভিডিঅ' এটা দি দিলোঁ, কিন্তু ই মানে যিটো আৰম্ভ কৰিছে ভাই ছ'চিয়েল মিডিয়াত, মানে এটা সময়ত তাৰ মানে প্ৰেমৰ নামত কিবা কিবি কৰি মানে মানুহৰ পৰা চিম্পেথি কালেক্ট কৰি এই হিন্দু মুছলমানৰ যি প্ৰেম কাহিনী এইটোৰ মাজত কিবা কিবি কৰি আজি ইয়াৰ কিছু ফলোৱাৰ্ছ হোৱাৰ পিছত অ' ভাই চাপ ইয়াৰ পাগলামিনো কোনে চাই? যি টি আৰম্ভ কৰিছে ছ'চিয়েল মিডিয়াত। মানে যেতিয়াই ফেচবুক স্ক্ৰল ডাউন কৰোঁ, যেতিয়াই ফেচবুক অ'পেন কৰোঁ, ঋতুলৰ বোলে পাগলামি, ঋতুল এইটো কৰিছে, ঋতুল সেইটো কৰিছে, আৰু তাৰ কমেণ্ট বক্স অ' ভাই চাপ মাক কচম কেলা তই কমেণ্ট বক্সবোৰ এবাৰ পঢ়ি চানা নাই হা ঋতুল? এবাৰ কমেণ্ট বক্সবোৰ পঢ়ি চাবি, মানে কমেণ্টত কেনেকুৱা ধৰণৰ কমেণ্ট আহে। কমচে কম কমেণ্ট চাই কিনে তো নিজৰ এটা লাজ বোলা বস্তু এটা লাগিব লাগে বে কেলা। চ' গাইছ আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাৰিব। ধন্যবাদ।